নমস্কাৰ, ধেমাজি অসমীয়া সাজপাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো পেজত চাই তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব। যদি আপোনালোকে ইউটিউবত চাই তেনেহ'লে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। কালেকশ্যন লৈ আহিছোঁ, চাওকচোন। ভাল লাগিলে আপোনালোকে বুকিং কৰিব পাৰিব। আৰু মই দেখুৱাই যাওঁ, আপোনালোকে চাই যাওকচোন। এইযোৰ হ'ব কেঁচা কটনৰ যোৰা। চাওকচোন কিমান সুন্দৰ, হোৱাইটত হ'ব। ফুলবিলাক আপোনাৰ পিংক। ইয়াৰ দাম হ'ব মাত্ৰ 1000 টকা। চাওকচোন এইখন চাদৰখন, আৰু এইকেইটা হ'ল ছাইড পটিকেইটা, ছাইড পাৰিকেইটা। এইকেইটা চাই লওক কিমান সুন্দৰ। আৰু এইখন হ'ব আপোনাৰ মেখেলা, এইখন মেখেলা, আৰু এইটো হ'ব ব্লাউজৰ পিচ। এইটো চাই লওক, এইযোৰ চাই লওক, এইযোৰ হ'ব 1000 টকা। চাই লওক। আৰু এইকেইটা মই আপোনালোকক খুলি নেদেখাওঁ, এনেই দেখাইহে যাম। এইটো এটা কালাৰ, এইটো চাওকচোন, এইটো হ'ব এইটো কালাৰ হ'ব। আপোনালোকে এইকেইটা ল'ব খুজিলে পাৰিব। যদি অনলাইন লয় তেনেহ'লে বুকিং নম্বৰ দিয়া আছে, তাত আপোনালোকে বুকিং কৰিব পাৰিব। এইটো চাওকচোন, এইটো ইমান ধুনীয়া লাগিছে, চাওকচোন কালাৰটো কিমান ধুনীয়া হ'ব ফুলৰ। এইটো চাই লওক। আৰু এটা দেখাই আছোঁ, এইটো হ'ব, এইটো চাওকচোন, এইটো ডিজাইন, ফুলৰ ডিজাইন চব একেই হ'ব। এইটো চাওকচোন, কিন্তু ফুলৰ কালাৰবিলাক বেলেগ বেলেগ হ'ব। এইটো চাই লওক। আপোনালোকে অফলাইন ল'ব খুজিলে আমাৰ দোকানলৈ আহিব পাৰিব। এইটো চাই লওক। আৰু অনলাইন ল'ব খুজিলে আপোনালোকে বুকিং নম্বৰ দিয়া আছে, তাত আপোনালোকে বুকিং কৰিব। এইটো চাওক, এইটো এটা চাওক। এইটো আপোনালোকে যদি অনলাইন অফলাইন দুইটাতে ল'ব পাৰিব। অফলাইন ল'বলৈ খুজিলে আপোনালোকে ধেমাজি তিনিআলি কলিতা হ'লচেল ক্লথ ষ্ট'ৰলৈ আহিব লাগিব। এইটো চাওকচোন, এইটো আপোনালোকে শ্বিপিং চাৰ্জটো কিন্তু আপোনালোকৰ নিজৰ হ'ব। এইটো চাই লওক, এইটো চাওকচোন। এইযোৰ কালাৰিঙত হ'ব, কেঁচা কটনৰ যোৰা। চাওকচোন এইযোৰ, এইটো হ'ব আঁচলটো, আৰু এইকেইটা হ'ব আপোনাৰ ছাইড পাৰিকেইটা। এইকেইটা চাওকচোন, ছাইড পাৰিকেইটা ভালকৈ নাচাই। এইটো আৰু এইখন আপোনাৰ মেখেলাখন হ'ব। মেখেলাখনৰ এনেকৈ থাকিব ব্লাউজৰ পিচটো। এইটো বা পচন্দ হয় তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব। স্ক্ৰীনশ্বট মাৰি আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। এইটো চাওকচোন, এইটো এটা কালাৰ, এইটো এইটো চাওক, এইটো পিংক কালাৰত হ'ব। এইকেইযোৰ মাত্ৰ দাম হ'ব মাত্ৰ 1000 টকা। 1000 টকাত আপোনালোকে এইকেইযোৰ কাপোৰ ল'ব পাৰিব। চাওকচোন ইমান ধুনীয়া। আৰু যিসকলে অনলাইন ল'ম বুলি ভাবে তেনেহ'লে তেখেতলোকে শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব। এইটো চাওক, এইটো কালাৰ, এটা হ'ব এইটো কালাৰ। এইটো চাওকচোন। আৰু এটা আছে, এইটো চাওক, এইটো চাওক। এতিয়া আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান ডেইলি ইউজ কৰিব পৰা আপোনালোকৰ পিয়ৰ কটনৰ প্ৰিণ্টেড যোৰা। চাওকচোন, এইটো হ'ব, এনেকুৱা হ'ব। এইযোৰ চাওকচোন, এইযোৰ হ'ব। ইয়াৰ দাম হ'ব মাত্ৰ 250 টকা। আৰু অনলাইন অফলাইন আপোনালোকে দুইটাতে ল'ব পাৰিব। এইটো চাওক, ইয়াৰ কালাৰ বেলেগ বেলেগ হ'ব, আপোনাৰ ডিজাইনো বেলেগ বেলেগ হ'ব। চাই লওকচোন। এইখন চাদৰখন হ'ব, এইখন আপোনালোকৰ মেখেলা হ'ব। এইখন আপোনালোকৰ মেখেলা। মাত্ৰ আপোনালোকে 250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাওকচোন, এইযোৰ হ'ব। এইযোৰ মাত্ৰ 250 টকাত আপোনালোকে ল'ব পাৰিব। এইযোৰ চাওকচোন, আপোনালোকে ডেইলি ইউজ কৰিব পাৰিব। ওচৰে পাঁজৰে আপোনালোকে অকণমান ওলাই যাব পাৰিব। ইয়াৰ মেখেলাখন হ'ব এইটো। এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 250 টকাত। এইযোৰ হ'ব, চাওকচোন। এইযোৰ ফুলখিনি চাওকচোন, পিনখিনি চাওক। এইটো ইয়াৰ মেখেলাখন এইখন হ'ব। আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব। এইটো চাওক, এইটো অনলাইন অফলাইন দুয়োটাতে হ'ব। মাত্ৰ আপোনালোকে 250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। আৰু যিসকলে মোৰ পেজত চাই পেজটো আপোনালোকে ফ'ল' কৰি দিব। যিসকলে মোৰ ইউটিউব চেনেলত চাই সেইসকলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
এটা এইটো হ'ব চাওকচোন, এইযোৰ চাদৰখন এইখন হ'ব, চাদৰৰ আগটো এনেকুৱা হ'ব, এইটো চাওক। আৰু ইয়াৰ মেখেলাখন হ'ব আপোনাৰ এইখন চাওকচোন। আৰু যিসকলে অনলাইন ল'ব বিচাৰে সেইসকলে শ্বিপিং চাৰ্জটো আপোনালোকৰ এক্সট্ৰা হ'ব। আৰু যদি আপোনালোকে হ'লচেল ল'ব বিচাৰে, হ'লচেল ল'লে আপোনালোকে মিনিমাম 5 যোৰ ল'ব লাগিব। 5 যোৰ ল'লে আপোনালোকক হ'লচেল দামটো আমি জনাই দিম। এইযোৰ চাওকচোন, এইযোৰ মেখেলাখন, এইটো আঁচলটো হ'ব, এইটো মেখেলাখন হ'ব। এইযোৰ চাওকচোন, এইটো হ'ব প্ৰিণ্টটো, মাজত এনেকুৱা ধৰণৰ হ'ব। আৰু আঁচলটো এনেকুৱা হ'ব চাওকচোন। ইয়াৰ মেখেলাখন হ'ব এইখন মেখেলাখন। আৰু এইখিনি আপোনালোকে 250 টকাত পাব। আৰু 250 টকাত পোৱা আপোনালোকে কাপোৰ কেইযোৰত ব্লাউজৰ পিচ নাথাকে। এইযোৰ চাওক, ইয়াৰ আঁচলটো এনেধৰণৰ হ'ব। এইযোৰ চাওকচোন, এইযোৰ হ'ব ঘিচা ডিজাইনত আপোনালোকৰ কটন প্ৰিণ্টেড যোৰা। এইটো চাওকচোন, আঁচলটো এনেকুৱা হ'ব, মাজত এনেকুৱা বুটা আছে। আৰু ইয়াৰ মেখেলাখন হ'ব এইখন ইয়াৰ মেখেলাখন হ'ব। এইযোৰ হ'ব আপোনালোকৰ 250 টকাতে পাব। 250 টকাত আপোনালোকে এইযোৰ যোৰা ল'ব পাৰিব। এইটো ডিজাইনতে আপোনালোকে ইয়াৰ কালাৰ কেইবাটাও হ'ব। মই কালাৰকেইটা আপোনালোকক দেখুৱাই দিম। আপোনালোকে কালাৰকেইটা যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। এইটো হ'ব এটা কালাৰ, এইটো চাওকচোন, এইটো আপোনালোকে ভালকৈ চাওকচোন। এইটো হ'ব এটা কালাৰ, এইটো চাওক। এটা হ'ব আপোনালোকে এইটো চাওক। এইকেইযোৰ যোৰা আপোনালোকে মাত্ৰ 250ত আপোনালোকে ল'ব পাৰিব। এইটো চাওক। আৰু যদি আপোনালোকে মোৰ চেনেলটো শিকিছোঁ, আপোনালোকে অকণমান আগবঢ়াই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে মোৰ চেনেলটো যদি চায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি পেজটো চায় পেজটো ফ'ল' কৰি দিব দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।